Hi, hello everyone. Daily news চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছো। আপুনি জানেনে বিশ্বৰ প্ৰথম গৰাকী ইউটিউবাৰ কোন আছিল? আৰু ইউটিউব কেতিয়া অফিচিয়েলি লঞ্চ হৈছিল? তেওঁৰ নাম কি আছিল? তেওঁৰ কোন দেশৰ আছিল? ভিডিঅ'টো ক'ত আৰু কাৰ সন্মুখত শ্বুট কৰিছিল? ভিডিঅ'টো কিমান সময়ৰ আছিল? ভিডিঅ'টো কোন চনৰ কোনটো মাহত আপলোড কৰিছিল? ভিডিঅ'টোৰ ভিউজ কিমান আছিল? বলক আলোচনা কৰোঁ। বিশ্বৰ প্ৰথমগৰাকী ইউটিউবাৰজনৰ নাম আছিল জাৱেদ কৰিম। তেওঁ আছিল আমেৰিকান কম্পিউটাৰ চাইণ্টিষ্ট আৰু ইউটিউবৰ co-founder। তেওঁৰ জন্ম হৈছিল 28 অক্টোবৰ 1979 জাৰ্মানীৰ মাৰ্চবাৰ্গ চহৰত। ভিডিঅ'টো শ্বুট কৰিছিল ছেন ডিয়েগো নামৰ চিৰিয়াখানাৰ এজাৰ হাতীৰ সন্মুখত। ভিডিঅ'টো আছিল কেৱল 18 ছেকেণ্ডৰ। ভিডিঅ'টোৰ টাইটেল আছিল মি এট দ্য জু। ভিডিঅ'টো আপলোড কৰিছিল 23 এপ্ৰিল 2005ত। ভিডিঅ'টোৰ ভিউজ আছিল 89 মিলিয়নছ। ভিডিঅ'টো তেওঁ কি কৈছিল চাওঁ। Alright, so here we are in front of the elephants. Cool thing about these guys is that they have really long fronts, and that's cool. And that's pretty much all there is to say.